2026 বৰ্ষত যদি আপুনি ফাইনেন্স ৰিলেশনশ্বিপ নেগেটিভিটি দূৰ কৰিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টো আপোনাৰ কাৰণে চাওক 2026 বৰ্ষ বুলি কওঁতে আপুনি গমে পাইছে নাম্বাৰ 1 বছৰ এটা সাইকেল আৰম্ভ হৈছে 2017 ৰ পৰা এটা সাইকেল আৰম্ভ হৈ 2025 ত শেষ হৈছিল আৰু এই 2026 ৰ পৰা এই সাইকেলটো আৰম্ভ হ'ব আৰু গৈ পেলাই 2034 ত শেষ হ'ব গতিকে এই 2026 ৰ আৰম্ভণিৰ পৰাই যদি আমি কিছুমান ৰেমেডিজ কৰো তেতিয়া আমাৰ বিভিন্ন ক্ষেত্ৰত ভাল হ'ব প্ৰথম কথা ঘৰৰ পৰা আমি প্ৰথমতে নেগেটিভিটিখিনি আঁতৰ কৰি ল'ব লাগে এই জানুৱাৰী মাহতে আপুনি 2026 ৰ জানুৱাৰী মাহতে যদি কিছুমান নেগেটিভিটি আঁতৰাই লয় তেতিয়া আপোনাৰ কাৰণে ভাল প্ৰথম কামটো হ'ল ঘৰত থকা যিবিলাক আৱৰ্জনা জাতীয় বস্তু আছে অৰ্থাৎ যিবিলাক আপোনাৰ কাম নাইকিয়া বস্তু আছে আপোনাৰ ঘড়ীটো আছে বেটাৰী বেয়া তাৰ কাম নাইকিয়া আপোনাৰ মোবাইল পুৰণা মোবাইল আছে টিভি আছে বা এনেকুৱা ডকুমেন্টছ যিবিলাকৰ কোনো কাম নাইকিয়া সেই ধৰণৰ বস্তুবিলাক এই জানুৱাৰী মাহতে যিমান পাৰে এই মকৰ সংক্ৰান্তিৰ আহাৰ আগে আপুনি সেইবিলাক ডিসপোজ কৰি দিয়ক ঘৰৰ পৰা আঁতৰাই পঠা আৰু ঘৰত কন্টিনিউয়াস আপুনি 21 দিনৰ কাৰণে গোমূত্ৰ গংগাজল ভিনেগাৰ আৰু নিমখ দি পেলাই ঘৰত আপুনি পুৰা মুছা আৰম্ভ কৰক যেতিয়া ঘৰবিলাক মুছিব আপোনাৰ কাৰণে ভাল হ'ব যিমানখন পৰ্দা আছে আপুনি পৰ্দা লগাই সেইবিলাক আপুনি ধোৱাৰ ব্যৱস্থা কৰক পাৰিলে নতুন এখন আনিব পাৰে পৰ্দা তাৰ লগতে সোফা হওক বা যিবিলাক আছে সোফা সেট হওক বিছনা হওক বিছনাৰ তলবিলাক আপুনি সাফা কৰিব বিছনাৰ তলত যদি বহুত ধৰণৰ বস্তু সোমাই থাকে তেতিয়াও কিন্তু বহুত নেগেটিভিটি হয় গতিকে এইবিলাক আপুনি গোটেইখিনি যিমান পাৰে ঠিক কৰিব আৰু ৰাতিপুৱা আপুনি ঘৰৰ যিটো দুৱাৰ মুখ আছে একচুয়ালি আপোনাৰ মেইন দৰজাখন য'ত থাকে তাত বিশেষকৈ অকমান আপুনি হালধি আৰু গংগাজল মিক্স কৰি অলপ মুছিবৰ ব্যৱস্থা কৰক আৰু সেই আপোনাৰ দৰজাখনৰ মেইন দৰজাখনৰ ওপৰত এখন ৰঙা কাপোৰত নিমখ ফিটকিৰি আৰু ভীমসেনি কৰ্পূৰ একেলগে মিক্স কৰি ওলমাই ৰাখক আৰু তাৰ লগতে আপুনি 3ডাল দালচিনিৰ টুকুৰা ৰঙা সূতাৰে মেৰিয়াই পেলাই আপুনি ৰাখি থওক আৰু পাৰিলে আপুনি ওম বা স্বস্তিক এই ধৰণৰ যদি সিম্বল আপুনি আঁকি দিব পাৰে আপোনাৰ কাৰণে ভাল হ'ব এইখিনি কামে আপোনাৰ 2026 ৰ আৰম্ভণতে কৰা কামখিনিয়ে 2034 লৈকে এই গোটেই বছৰ 9টা বছৰৰ যিটো সাইকেল তাৰ আৰম্ভণিখিনি ভাল কৰিব আপুনি এটো লাহে 2-3 মাহৰ মূৰে চেঞ্জেস কৰি থাকিব তাক আপোনাৰ আৰু ভাল ৰিজাল্ট পাবৰ কাৰণে আৰু নেগেটিভিটি নাইকিয়া কৰিবৰ কাৰণে যদি বিচাৰিছে তেতিয়া হলে আপোনালোকৰ প্ৰত্যেকৰে খোৱা বিছনাখনৰ 4টা কৰ্নাৰ থাকে য'ত আপোনাৰ মানে তুষকখন আছে বা এই ধৰণৰ যিবিলাক তুলিবিলাক থাকে তাৰ তলত দালনোপৰ তলত আপুনি ৰাখিব পাৰে তাৰ তলত আপুনি কি ৰাখিব কৰ্পূৰ ফিটকিৰি আৰু নিমখ 4টা চুকত আপুনি কাগজৰে মেৰিয়াই পেলাই ৰাখিলে নেগেটিভিটি নাইকিয়া হ'ব এতিয়া হও ফাইনেন্সৰ ক্ষেত্ৰত ফাইনেন্স বুলি ক'লে চাওক গোটেই আমাৰ সমস্যাবিলাকৰ য'ত সোৰ্স সেইটো হ'ল ফাইনেন্সৰ কাৰণে মেইন আমাৰ লাইফত অপৰচুনিটি আহিব লাগিব আপুনি যদি বিজনেছ কৰি আছে আপুনি যদি চাকৰি কৰি আছে যিয়ে নকৰক আপোনাৰ লাইফত অপৰচুনিটি আহিলেহে আপুনি ফাইনেন্সিয়েল বেনিফিট ল'ব পাৰিব গতিকে ফাইনেন্সিয়েল অপৰচুনিটি আহিবৰ কাৰণে আপোনাৰ ঘৰৰ নৰ্থ সাইডটো ঠিকে ৰাখক আপুনি আপোনাৰ ধৰক আমাৰ ড্ৰয়িং ৰুমতে হওক বা প্ৰত্যেক আপোনাৰ ঘৰে যে নৰ্থ ৱালবিলাক আছে তাক ব্লু কৰিবৰ কাৰণে চেষ্টা কৰক একো নোৱাৰিলেও ড্ৰয়িং ৰুমটো বা য'ত আপুনি মেক্সিমাম সময় আপুনি কাম কৰে বা আপোনাৰ অফিচটোৰ নৰ্থ ৱালখন আপুনি ব্লু কৰি লওক যদি ব্লু পাৰা নাই তেনেহ'লে আপুনি ব্লু কালাৰ ৱালপেপাৰ লগাব পাৰে বা ব্লু কালাৰ এটা বাল্বো ৰাখিব পাৰে যি 24/7 লাগি থাকে কিন্তু কোনো কাৰণে তাত ৰেড কালাৰ ইয়েলো কালাৰ নৰ্থ ৱালখনত নাৰাখিব নৰ্থ ৱালখনত আপুনি যিকোনো ৱাটাৰ ফাউন্টেনৰ ব্যৱস্থা কৰিব পাৰে বা একুৰিয়াম ৰাখিব পাৰে যদি একুৰিয়াম ৰাখিব পৰা নাই ৱাটাৰ ফাউন্টেন ৰাখিব পাৰে তাৰ ফটো এটা তাত যদি ৰাখি থয় আপোনাৰ কাৰণে ভাল হ'ব এইটো আছিল আপুনি ঘৰৰ নৰ্থ ডাইৰেকশ্যনটো অলপ বেলেন্স কৰিবৰ কাৰণে নৰ্থৰ বেলেন্স কৰাৰ ফলত আপোনাৰ লাইফত অপৰচুনিটি আহিব কিন্তু ইনকাম বাঢ়িবৰ কাৰণে যাতে আপুনি যদি ধৰি লওক আপুনি দোকান দিছে দোকানত আপুনি অপৰচুনিটি আহি গ'ল অৰ্থাৎ কাস্টমাৰছ আহিলে বাট কাস্টমাৰে আপোনাৰ বস্তু কিনা নাই সেই কিনিবৰ কাৰণে অৰ্থাৎ ইনকাম বাঢ়িবৰ কাৰণে আপোনাৰ ৱেষ্ট ডাইৰেকশ্যনৰ ৱালখন অৰ্থাৎ ৱেষ্টৰ ফালে থকা ৱালখন আপুনি যদি হোৱাইট কালাৰ কৰি লয় তেতিয়াহ'লে ভাল হ'ব ৱেষ্টৰ ফালে আপুনি যি মেনিফেষ্ট কৰিছে যে মই এই মাহটোত 10 লাখ টকা ইনকাম কৰিম সেই ধৰণৰ যদি আপুনি মেনিফেষ্টেশ্যন এখন ব্ল্যাঙ্ক চেকো আপুনি যদি ৰাখি থব পাৰে লিখি পেলাই তলত ইউনিভাৰ্সে সাইন কৰাৰ নিচিনাকৈ যদি ৰাখি থয় তেতিয়াও আপোনাৰ কাৰণে ভাল হ'ব আৰু সাউথ ইষ্টত যেটো ক্যাশ ফ্লোটো আমি চাওঁ সেই ক্যাশ ফ্লোৰ কাৰণে আপুনি সাউথ ইষ্টৰ যেটো য'ত কিচেন থাকিব লাগে তাত যদি কিচেন থাকা নাই তেতিয়াহ'লে তাত যদি টয়লেট যদি কেনেবাকৈ পৰি গৈছে তাক পৰাপক্ষত উঠাবৰ কাৰণে চেষ্টা কৰক যদি উঠাব নোৱাৰে টয়লেট ৰিমুভাৰ থাকে য'ত বাস্তু ৰিমুভাৰ কিছুমান টেকনিক্স থাকে আমাৰ লগত যোগাযোগ কৰিলে আপুনি পাই যাব সেই ধৰণৰ বস্তু আপুনি ইউজ কৰিব পাৰে আৰু সাউথ ইষ্টত পাইলে ৰেড কালাৰ বাল্ব এটা যদি লগাই থব পাৰে আপোনাৰ যেটো ক্যাশ ফ্লো থাকে সেইবিলাক সহায় হ'ব তাৰ বাহিৰেও আপুনি এভৰিডে
আপুনি যদি ঘিউৰ চাকি এগছ সন্ধিয়া সময়ত কৰ্পূৰ দি পেলাই জ্বলাব পাৰে তেতিয়াহ'লে আপোনাৰ ঘৰত ফাইনেন্সিয়েল এবাণ্ডেন্স বৃদ্ধি হয় পাইৰাইট বুলি ক্ৰিষ্টেল আছে সেই পাইৰাইট ক্ৰিষ্টেলছ আপুনি আপোনালোকৰ কেছ বক্সবিলাকত যদি ৰাখে তেতিয়াও আপোনালোকৰ কাৰণে ভাল য'ত আপুনি যদি আপুনি মানি বেগতো অলপ সৰু ক্ৰিষ্টেলৰ টুকুৰা এটা পাইৰাইটৰ ক্ৰিষ্টেলৰ টুকুৰা এটা ৰাখে আপোনাৰ ধন বৃদ্ধিত সহায় হ'ব আপুনি যদি হেল্থৰ কথা ভাবিছে তেনেহ'লে যাৰ মেক্সিমাম মানুহৰ আপুনি দেখিব হেল্থৰ ক্ষেত্ৰত তেওঁলোকৰ মেডিচিনছবিলাক য'তে ত'তে থাকে বিশেষকৈ কোনোবা ফ্ৰিজৰ ওপৰত থৈ দিয়ে কোনোবা ডাইনিং টেবুলৰ ওপৰত থৈ দিয়ে এইটো বেয়া কথা আপুনি যিটো ৰুমত আপুনি আছে যিজন যাৰ বেমাৰ আজাৰ হৈ আছে তেখেতৰ নৰ্থ ইষ্ট কৰ্ণাৰ নহ'লে একেবাৰে নহ'লে নৰ্থ ইষ্টত আপুনি যদি সেই মেডিচিনছবিলাক ভালকৈ চিজিল কৰি এটা বক্সত থৈ দিয়ে তেতিয়াহ'লে আপোনাৰ ক্ষেত্ৰত ভাল হ'ব আপুনি শোৱা বিচনাখনত যদি মূৰটো দি শুৱে আপুনি দক্ষিণ ফালে মূৰ দি যদি শুব পাৰে তেতিয়া আপোনাৰ কাৰণে ভাল হ'ব আৰু আপুনি পৰাপক্ষত হনুমান চালিচাখনৰ যদি পাঠ কৰি থাকে ৰাহু কেতুৰ কাৰণে আপুনি যদি কুকুৰক মেকুৰীক চৰাই চিৰিকটিক মাছক যদি দানা খুৱাই থাকে তেতিয়াহ'লে আপোনাৰ ৰাহু কেতুৰ সমস্যাবোৰ দূৰ হ'ব কাৰণ ৰাহু কেতুৱে বিভিন্ন ধৰণৰ বেমাৰৰ সৃষ্টি কৰে আৰু বেমাৰ আইডেণ্টিফিকেশ্যন হোৱাত মানে কোনটো বেমাৰ ধৰিব নোৱাৰে বহুত ডক্টৰে গতিকে সেইবিলাক উপায় কৰিলে আপোনাৰ কাৰণে ভাল হ'ব এতিয়া মই আপোনালোকক কুইক 3টা ৰেমেডি দিব বিচাৰিম সেইটো হৈছে যাৰ বিজনেছ কৰি আছে বিজনেছৰ কেছ বক্সত কি ৰাখিব এই 2026 বৰ্ষতে 2026 বৰ্ষ বুলি বাৰে বাৰে এইটো কাৰণে কৈছোঁ 2026 বৰ্ষ মানে নাম্বাৰ 1ৰ বছৰ গতিকে 1ৰ বছৰত যদি কৰা কামখিনি বহুতখিনি আপোনাৰ লাইফত সহায় কৰিব কাম কৰিব লাগিব কি এখন আপুনি হালধীয়া নহ'লে ৰঙা এখন কাপোৰ ল'লে তাত 5টা কৰি লক্ষী কৰি হ'ব পাৰে নৰ্মেল কৰি হ'ব পাৰে বজাৰৰ পৰা কিনিব পাব আৰু 7টা লং 5টা কৰি 7টা লং 2টা চুফাৰি একেলগে বান্ধি পেলাই যিকোনো শিৱলিংগত টাচ কৰাই যদি আপুনি কেছ বক্সত ৰাখিব পাৰে তাৰ ধন বৃদ্ধি হ'ব যদি আপোনাৰ লাইফত দেখিছে পিতৃৰ ঋণ লাগিছে পিতৃৰ দুখ লাগিছে বহুতে আমাক কমপ্লেইন দিয়ে যে তেওঁলোকৰ লাইফত বিভিন্ন ধৰণৰ সমস্যা হৈ থাকে পুৰণা দেউতাক মাক ঢুকাইছে পুৰণা ককা আইতা ঢুকাই তেওঁলোকৰ সপোন দেখি থাকে তেতিয়াহ'লে যিকোনো বৃহস্পতিবাৰ এটাৰ পৰা তেওঁলোকৰ ঘৰত থকা মন্দিৰত বৃহস্পতিবাৰ এটাৰ পৰা 1 টকা 2 টকা 3 টকা ডেইলি থৈ যাব লাগে এনেকৈ কণ্টিনিউৱাছ 43 ডেজ হোৱাৰ পিছত যিখিনি টকা হয় সেই টকাখিনি নি পেলাই ঘৰৰ ওচৰত থকা যিকোনো মন্দিৰ বা নামঘৰৰ যদি দান পাত্ৰ দি আহিব পাৰে তেতিয়াও সেই ধৰণৰ দৃশ্য তেওঁলোকৰ না হয় লগতে তেওঁলোকে যদি এই কামটো কৰাৰ লগতে ঘৰৰ প্ৰত্যেকজন সদস্যই মিলি পেলাই ধৰি লওক 7জন সদস্য আছে 7জনৰ পৰা অলপ টকা লৈ পেলাই তেওঁলোকৰ ঘৰত যদি নাম প্ৰসংগ কৰে তো তেওঁলোকৰ ঘৰত কিবা হোম যজ্ঞ কৰে নহ'লে তেওঁলোকে যদি পূজা পাঠ কৰে তেওঁলোকৰ যিবিলাক বাধা আছে সেইবিলাক বাধাও দূৰ হ'ব মনত ৰাখিব 2026 বৰ্ষ নিউ এনাৰ্জিৰ বছৰ নিউ অপৰচুনিটিৰ বছৰ সকলো বস্তু নিউ কৰাৰ বছৰ গতিকে আপোনাৰ চিন্তাধাৰাবিলাক যদি নিউ কৰে আপোনাৰ চিন্তাধাৰাবিলাক আগতে কৰা কামখিনি যদি এতিয়াও কৰে ৰিজাল্ট একেটাই পাব গতিকে চিন্তাধাৰা চেঞ্জ কৰক সূৰ্যৰ নিচিনা লোকক দিবলৈ শিকক অৰ্থাৎ দানী হ'বলৈ শিকক লগতে সূৰ্যৰ নিচিনা ডিসিপ্লিন হ'বলৈ শিকক সূৰ্য যেনেকৈ ৰাতিপুৱা সূৰ্য উদয় সূৰ্য অস্ত এটা নিৰ্দিষ্ট সময়ত হয় আপুনি সেই নীতি নিয়মখিনি পালন কৰে নিজৰ কষ্টখিনি আৰু অলপমান সিস্টেমেটিকভাৱে স্মাৰ্ট হৈ যদি কৰিব পাৰে আৰু লগতে মনত ৰাখিব আপোনাৰ হৰস্কোপত যিটো ডেষ্টিনিত যি লিখা আছে সেইটো হ'বই কিন্তু তাৰ পৰিমাণটো আপুনি কমাবৰ কাৰণে এই ধৰণে আমি দিয়া ৰেমেডিজবিলাক আপুনি যদি ফলো কৰে আপোনাৰ কাৰণে ভাল হ'ব যদি আপুনি বিচাৰিছে 2026 বৰ্ষতে আপুনি আপোনাৰ লাইফটো ৰিঅৰ্গানাইজ কৰি ৰিফৰ্মেশ্যন কৰি আহি থকা দিন ভাল কৰিব বিচাৰে তেতিয়া আমি আপোনালোকক সহায় কৰিব পাৰিম তাৰ কাৰণে আপুনি কৰিব লাগিব কি আমাৰ তলত দিয়া নম্বৰ যোগাযোগ কৰক আপোনাৰ হৰস্কোপখনত আমি ডিসকাছ কৰিম আমি আপোনাৰ হৰস্কোপত কি প্ৰবলেমছ আছে সেইখিনি আইডেন্টিফাই কৰি কি গ্ৰহৰ কাৰণে কি হৈছে তাৰ উৎকৃষ্ট ৰেমেডি নাৰী এষ্ট্ৰলজিৰ জৰিয়তে কেপিৰ জৰিয়তে লাল কিতাপৰ জৰিয়তে দি পেলাই আপোনাক এটা চিজিল কৰিবৰ কাৰণে সহায় কৰিম লগতে যদি গভৰ্ণমেণ্ট চাকৰি বিচাৰিছে বিশেষকৈ গভৰ্ণমেণ্ট চাকৰি বিচাৰি থকা ব্যক্তিসকলে আৰু বিয়াৰ ক্ষেত্ৰত বাধা পাই থকা ব্যক্তিসকলে আমাৰ লগত বিশেষভাৱে যোগাযোগ কৰিব কাৰণ তেওঁলোকৰ কাৰণে স্পেচিয়েলি আমি কিছুমান ৰেমেডি বনাইছোঁ যিকেইটা ৰেমেডি 2026 বৰ্ষত কৰিলে এই বছৰত তেওঁলোকৰ বিয়া আৰু চাকৰিত কোনো বাধা নিব নোৱাৰে তাৰ কাৰণে আপুনি আমাৰ লগত যোগাযোগ কৰক আৰু আপোনাৰ জীৱন 360 ডিগ্ৰী সলনি ধন্যবাদ নমস্কাৰ মই ডক্টৰ